ললা নে আৰু এইপিনে আছে আমাৰ ল'ৰাটো আৰু এইপিনে আছোঁ মই তো আমি বস্তুবিলাক কি কৰিছোঁ মানে ইয়াতে বনাই লৈ গৈছোঁ আৰু তাত বনাই থাকিবলৈ কি হয় বস্তুবিলাক তাত সুবিধাটো নাথাকে কাৰণ আৰু একেদিনীয়া জেগা মানে নহয় পাৰ্মানেণ্টটো নহয় আৰু তাত কেম্পিঙৰ কাৰণে ভাল তো তাত কৈ আছোঁ লোকেশ্যনটো কোৱাই হোৱা নাই লোকেশ্যনটো ক'ম বাৰু মই যেতিয়া বাইক চলাই গৈ থাকিম তো বৰ্তমান পেকিংটো হৈ গ'ল আমাৰ বস্তুবিলাকৰ ইয়াত আছে কি লৈছা এই ভালকৈ কোৱা শুনা পোৱা নাই ৰুটি নে লুটি আৰু মাংস তো ৰুটি মাংস আছে তাৰপিছত কিহৰ লগত আছে কৈ দিম কি মাংস ক'ম বাৰু পৰ্ক নহয় বাৰু ডাৰ্ক নে ডাক তো ডাইৰেক্ট মই বাইক ৰাইডৰ পৰা লগ পাই আছোঁ চব ৰেডি এইপিনে পূৰা একদম বাইকবিলাক এনেকৈ টোটেল আমি যাম কেইজনমান 4জনমান যাম এইপিনে দত্তদা আছে তো টোটেল বাইক 4খন বাইক ন 4খন আৰু টোটেল হ'লোঁ আমি 8জন নে 7জন আৰু এজন জইন কৰিবগৈ আৰু বহুত দিনৰ মূৰত মই মটো ব্লগিং কৰিবলৈ লৈছোঁ তো মটো ব্লগিঙত কি হয় ফেচটো নাথাকে আৰু বাকী ফিউল আপো কৰিব লাগিব ফিউলটো ভৰাবগৈ লাগিব দণ্ডুৱাত হা সোঁ চাইডে এইবিলাক পূৰা সৰিয়হ পূৰা একদম কেমেৰা এইটোত গোপ্ৰ'টোত অহা নাই বাৰু বাকী আৰু এইটো চাইডে আছে আপোনালোকে দেখিছেই আমাৰ পবিতৰা আৰু এতিয়া পবিতৰাত সোমালোহি বৰ্তমান তাৰপিছত কি হ'ল আমাৰ লগৰ কি বুলি কয় সমৰদা আৰু সঞ্জয় এইপিনে গৈ আছে দুজন আৰু পিছতো আহি আছে বাৰু সমৰদা আৰু সঞ্জয় কিবা ৰৈ গ'ল তো সেইকাৰণে খেলি মেলিতে আৰু ভিডিঅ' কৰাও হোৱা নাই বাৰু বেছিকৈ মই ভাবিছোঁ কি ব্লগিঙে কৰোঁ মটো ব্লগিংটো অলপ কমকৈ কৰোঁ আৰু এইপিনে আমাৰ পবিতৰা আছে আৰু বেছি দূৰ নাই আৰু আছে 8 কিলোমিটাৰমান আছে পামগৈ আৰু পবিতৰা এখন আৰু য'ত নেকি এশিঙীয়া গড় পোৱা যায় আমাৰ মৰিগাঁৱৰে হয় ধুনীয়া তো একদম কি আৰু এডুকেশ্যনেল ট'ৰ তাৰপিছত এইপিনে আছে পবিতৰা ৱাইল্ড লাইফ নেকচাৰী কি উলিওৱা পাঁচটো ন পাঁচটো উলিয়াই বহিয়ে নাথাকে পাঁচটাটো আচ্ছা কি হ'লগৈ এতিয়া ইহঁতকেইটা আহি পোৱা নাই আৰু আহোঁতে আমি ইয়াত লগভগ আধা ঘণ্টামান টাইম ৱেইট কৰিলোঁ আধা ঘণ্টা হ'ল ন ৱেইট কৰা কিন্তু আমাৰ আমি দুইজন আহি পালোহি আমাৰ এইপিনে আছে মেজৰ আহিছে লগত মেজৰ ছাৰ এইপিনে কৰ্ণেল আৰু এইপিনে ড্ৰাইভাৰ ইহঁতকেইটা আহি পালেহে গম পাব কিমান 3-4 কিলোমিটাৰমান আছে বাৰু তো ফাইনেল ডেষ্টিনেশ্যন আছিলে তো সেইকাৰণে আৰু ওলাই দিলোঁ আৰু ইহঁত বোলে কৈছে কি লাহে লাহে আহি থাকিব তো এতিয়া আমি যাব লাগিব সোঁ চাইডে আৰু যদি আমি চিধা গুচি যাওঁ চিধা মানে এইটো চাইডে বাওঁ চাইডে যদি গুচি যাওঁগৈ তেনেহ'লে পবিতৰা পোৱা যাব এইপিনে বাওঁ চাইডে মানে চিধা আৰু এইপিনে আমি গ'লে গুৱাহাটী পোৱা যায় নাৰেংগী হৈ তেনেকুৱাকৈ তো চাওঁ সময় যদি হয়গৈ তেনেহ'লে আমি ট্ৰাই কৰিম হেৰিত যোৱাৰ কাৰণে কি বুলি কয় পবিতৰাত যোৱাৰ কাৰণে তো ব'লক আৰু লাহে লাহে গৈ থাকোঁ ইহঁতেও আহি পাওক কাৰণ মাংসৰ বেগটো থাকিলে সমৰদাৰ তাতহে তো সেইকাৰণে আমিও অলপমান ভাবিছোঁ গৈ পালে খাই থাকিব পাৰিলোঁ হয় কিন্তু নহ'ব সেইকাৰণে
গ্লাছটো আনিলে পানী বটলটো লাগিব কিন্তু অঁ ইয়াতে লাগিব পানী বটলটো এইটো ফটো উঠাম কেতিয়া এই মাংসখিনি ভিতৰতে লৈ লোৱা প্ৰথমে এতিয়া কৰি লওঁ আমি পেট পূজা পেট পূজাৰ পিছত বাকী যি পূজা হৈ থাকিব কিন্তু অলপমান খেলটো হৈছিলেগৈ মানে কি মালটো ওলাই চৰি মাংসৰ তেলটো ওলাই গৈছিলে তো অলপমান আৰু কি হ'ব ৰুটি চুটি ধুনীয়াকৈ লৈ আনিছে আৰু চবৰে এতিয়া ভোক লাগিছে হয়নে নহয় ভোক লাগিছে ৰাইজৰ আৰু এইজন ল'ৰাজন তাৰ কাৰণে অলপমান দেৰি হ'ল কিন্তু একো নাই ঠিকে আছে বাকী মাংস চাংস উলিয়াই লোৱা গ'ল এতিয়া ধুনীয়াকৈ খাই লওঁ আৰু হয়নে নহয় বাকীখিনি তাৰপিছত হৈ থাকিব যি হ'ব লগা হয় গোন্ধটো ধুনীয়া খোৱা বোৱা হৈ গ'ল খাই বৈ ফিনিছ আৰু ধুবৰ কাৰণে এতিয়াতো পানী ইয়াত নাই কাৰণ আমি ইয়াত পানী কিনি খাইছোঁ আৰু ইয়াত মানে পাৰিলে ইয়াত যদি বস্তু কিনিবলগীয়া হয় তেনেহ'লে ঘৰৰ পৰা লৈ আনিলে বা নহ'লে তেনেকৈ নিজৰ ঠাইৰ পৰা লৈ আনিলে বেছি বেটাৰ হয় কাৰণ ইয়াত বস্তুবিলাক পোৱা নাযায় তো সেইকাৰণে অলপমান কষ্টলি হয় আৰু মানে অভাৰ ৰেটেড ভৰিবলগীয়া হৈ যায় যদি ভাবে আৰু মানে ইয়াত কিবা তেনেকৈ এনজয় কৰিম বুলি তেনেহ'লে নিজৰ লোকেশ্যনৰ পৰা লৈ আনিলে বেটাৰ হয় আৰু আজি আহি একদম ধুনীয়া আৰু ইমান খৰগতিৰে ভাল লাগিছে মনত নক'বা আৰু বাকী তোমাৰ ধুনীয়া আহিছে ফটো ধুনীয়া উঠিছে ফটো ভাল উঠিছে একদম বহুত ভাল লাগিছে পেটটো ফুলি গৈছে ঠিকছে খাই দিলোঁ বাহ আৰু ইয়াত এটা নিয়ম এটা আছে সেইটো দুখাই দিলে এতিয়া কথাটো বেয়া হৈ যাব মাটি খান্দিলে পানী ওলাই হা কচবছে সত্য আপোনালোকে আগতে স্কুলত এনেকৈ কাণত ধৰি পেলাই কৈছে সত্য কথা কৈছোঁ মই বিদ্যা সঁচাকৈ কৈছোঁ এনেকৈ কৈছিলে নাই বাৰু মনত পৰি গৈছে পানী এইটো আগত নাছিলে ইয়াত কিন্তু ফটো শ্বট কাৰণে ধুনীয়া হ'ব কিবা লাগি আছে আৰু থ্ৰু দা পইণ্ট পানীটো নহা হৈ গ'ল মানে আমি ট্ৰেইনিং এটা মাৰি চাওঁ নেকি নাই বাকী একদম ধুনীয়া আৰু ঐ ইয়াতে কাঁহী বাতিখিনি ধুব পাৰিলোঁ হয় ন আমি ধুলো বিন্দাছ ইয়াতে হৈ গ'ল ইয়াতে ধোৱা হ'ল নেকি আৰু তোমাক ক'লো কি এইটো চোৱা পানী আৰু পৰিৱেশ একদম এক নম্বৰৰ এনেকুৱা ফটো হয় বাৰু মই আচ্ছা তামাম ফটো আহিছে কেমেৰা চোৱাটো বেলেগ তাৰপিছত আৰু এনেকৈ নিজৰ চকুৰে চোৱা কৈ দিয়া আকৌ নিজৰ চকুৰে হেল্ল' গাইজ হেল্ল' গাইজ কৈ দিয়া হেল্ল' গাইজ চেনেল ছাবস্ক্ৰাইব ভেৰি ফানি লিটিল বয় এনেকৈ আৰু এটা দিন ধুনীয়াকৈ একদম পৰিৱেশৰ মাজত খাবলগীয়া হয় আমি ধুনীয়াকৈ 5 ষ্টাৰ হোটেল দিল্লীৰ মুম্বাইৰ তাজ হোটেলতো আমি খাব পাৰিলোঁ হয় কিন্তু এই পৰিৱেশটো নাপাবা মানে এনেকৈ ধুনীয়াকৈ এটা ফ্ৰী মাইণ্ডত ধুনীয়াকৈ পৰিৱেশত আহি পেলাই খোৱা তাৰপিছত আৰু এনজয় কৰা ধুনীয়াকৈ ফ্ৰেণ্ডজনৰ লগত এনজয় কৰা এইটো এটা মানে বেলেগে মজা কিন্তু লাইফত টেনশ্যন থাকিবই হয় নহয় কাৰণ লাইফত টেনশ্যন থাকিব আপছ এণ্ড ডাউনছ থাকিব নহ'লে আৰু সেইটো জীৱন নহ'ব নহয় হয় নহয় সুখৰ মজা কেতিয়া আহিব যেতিয়া দুখ পাবা দুখ থাকিলে সুখ আহিব দুখ যেতিয়া হ'ব তেতিয়াহে সুখ আহিব যেতিয়া দুখ আহিব তেতিয়াহে চুচ আহিলেহে সুখৰ মানে যোনটো কয় নহয় অনুভৱ হয়নে অনুভৱটো তেতিয়াহে পোৱা যাব যেতিয়া দুখ আহিব আৰু যদি অভাৱ অনুভৱ নহয় তেনেহ'লে কিবা এটা বস্তু প্ৰাপ্তিৰ সুখটো যেতিয়া অভাৱ হয় তেতিয়াহে পোৱা যায় মানস তোমাৰ পৰিৱেশ মানে এনেকুৱা হ'ব লাগে ৰিমঝিম বতাহ বলিছে বিজুলী মাৰিছে কিমান যে ভাল লাগিছে তেতিয়া কৰিছে গাঁও আৰু মানে ল'ৰাটো হ'ল একদম টোটেলি গাঁৱলীয়া মানে অভং আৰু একো বুজি বাজি নাপায় তাৰপিছত মানে এদিন দুয়োটাই ফুৰিবৰ কাৰণে গ'ল পাৰ্কত কোনোবা পাৰ্কত গৈছে আৰু পাৰ্কত ধুনীয়াকৈ ফুৰিবলৈ গ'ল তেতিয়া মানে ছোৱালীজনী এটা ফিল এটা লৈছে মানে ৰিমঝিম বতাহ বলিছে চিকমিক বিজুলী মাৰিছে কিমান যে ভাল লাগিছে ই অভঙে বুজিয়ে নাপায় বৰষুণ আহিব ঘৰলৈ যাওঁ ই কৈছে বৰষুণ দিব যোৱা কেলা ঘৰত যাওঁ যো আমাৰ খালং বলং আমি লালং হয় না নহয় সেইটো কথা চিনি বিনি কৰি দিব এইটো ল'ৰাটো তুমি টুপিটো কি হ'ল তোমাৰ মেজৰ এই পিনে কেপ এটা পিন্ধি আহিছে ধুনীয়া একদম বেৰেট কেপ
তো ভাল লাগিছে আজি পৰিৱেশটো তো হাই হেল্ল' দোস্ত নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আজি বৰ্তমান ফুৰিব আহিছিলোঁ মৰিগাঁৱতে অৱস্থিত এটা ধুনীয়া লোকেশ্যন পবিতৰা আৰু পবিতৰাৰ পৰা ঠিক 4 বা 5 কিলোমিটাৰমান হ'ব মায়ঙৰ এইটো হয় চনকা তো এইটো পুৰা পাহি আছে নৰ্মেল হৈ আছে দেখিছেনে পানী আহি গ'ল এইটো দেখিছেনে এইটো আহি গ'ল পানী আহি গৈছে এইটো শুকান হৈ আছে হয়নে কিনি চোৱা কাৰণ আমি ইয়াত আছোঁ ন আমি যোনখিনি লোকেশ্যনত আছোঁ ইয়াত বাৰিষা কালত একদম ইয়াত পুৰা ভৰ বাৰিষাত পানী হৈ থাকে পানী চানী শেষ চব শেষ আৰু এইবিলাক যোনবিলাক বনাই থৈ দিছে যে এইবিলাক চব আৰ্টিফিচিয়েল হয় মানে টেম্পৰেৰীকৈ বনাই থৈ দিছে আৰু কাৰণ এইটো এটা ছিজনৰ কাৰণেই হয় অলপমান মটো ব্লগিঙো আছে একদম পুৰা ঘামিয়ে গৈছোগৈ মটো ব্লগিঙো আছে তাৰপিছত আৰু দেখিছে আপোনালোকে মটো ব্লগিং মানে নকৰি কি হ'ল কৰিব মনে নোযোৱা হ'ল মটো ব্লগিং মানে আৰু এইটো আমাৰ জুবিনদাৰ টুপিটোৰ নিচিনা মেজৰ এবাৰ এই ধুনীয়া ৰিল কেইটা ধুনীয়া বনাই থাকে কিন্তু পিনে মৰিগাঁৱৰ পৰা লগভগ কিমান কিলোমিটাৰ 25ৰ ভিতৰত আৰু 30 ভিতৰত হৈ যাব পবিতৰাৰ পৰা লগভগ 4 কিলোমিটাৰ আহিলোঁ তেনেকৈ ওলাই বাকী কেনেকুৱা মানে এইটো যোনটো নাৰেংগী যোৱা ৰুটটো হয় ন পবিতৰাৰ পৰা সোঁচাইডে সোমাই যায় নাৰেংগী যোৱা ৰুটটো তাৰ পৰা আহিব পাৰে এইপিনে বাকী একদম ধুনীয়া লোকেশ্যন আৰু পিকনিকৰ ছিজন এতিয়া সমাগমটো অলপ কম আছে ভিৰ ভাৰ নাই এনেকৈ চাব পাৰে আপোনালোকে আৰু এনেকৈ আৰু বাকী এতিয়া যাওঁ আৰু পবিতৰাত সোমাবানে টাইম নহ'বগৈ নেকি আৰু কাইলৈ কি হ'ল কাইলৈ হ'ল শুক্ৰবাৰ তো কাইলৈ কি বা পাৰোঁ মই এই ভিডিঅ'টোৰ পিছতে মই আপোনালোকক যোনটো জিকে ভিডিঅ'ত যোনটো মেথমেটিক্স আৰু ইংলিছ গ্ৰামাৰ হিন্দীৰ তো সেই ভিডিঅ'টো আপলোড কৰিবলৈ ট্ৰাই কৰিম বাকী পৰিৱেশটো চাওকচোন ওপৰৰ পৰা ধুনীয়াকৈ এইখিনি ওপৰৰ পৰা আহিব লাগে কিন্তু মানে একদম পৰিৱেশ ধুনীয়া একদম সৌন্দৰ্য সেইটোৱে ব্ৰহ্মপুত্ৰ হয় দেই এইখন এইপিনে যোনখন আছে আমি ব্ৰহ্মপুত্ৰৰ পাৰত খালোঁগৈ তো এতিয়া আৰু গৈ থাকোঁ আৰু ৰাস্তাটো পালোঁৱেই লাহে লাহে পালাহি ক'ত ৰৈছিলাগে মৰিগাঁওখন ডেভেলপ হৈছে নে কিবা মৰিগাঁওখন একো এটা ডেভেলপ হোৱা নাই এইখিনি বা এইখিনি যদি প্লাগ কৰি দিয়ে কেতিয়া পাৰ্কিং জোন লাগে পাৰ্কিং জোন এটা লাগে ন মৰিগাঁৱত লাগে ন তো এতিয়া কি ফ্ৰী পাৰ্কিং লাগে আমি যেনেকৈ 20 টকা দি পেলাই আহিছোঁ এনেকুৱাতো নহয় তো আমি আহি পালোঁহি এতিয়া মৰিগাঁও টাউন মানে আহিলোঁ লাহে আহিছোঁ 1 ঘণ্টাত পাই গৈছোঁ তাৰপিছত এতিয়া আৰু ঘৰত গৈ থাকোঁ এটা পিকনিক বা এনেকুৱা ফুৰিব গ'লে লাষ্টত কি হয় মেইন ফটো এতিয়া হ'ল ফটো কেতিয়া পাম কেনেকৈ পাম ডকুমেণ্ট কৰি দিবা আজিয়ে দিবানে কিছুমানক আৰু পে'মেণ্ট হিচাপ কোৱা পে'মেণ্টটো মেইন 80 টকা এটা এনেই বহি আহিলোঁ বুলি কৈ আছে দুখ তো আজি গৈছিলোঁ আমি চনকাত ধুনীয়াকৈ গোটেইখিনিয়ে এনেকৈ তাৰপিছত টেনশ্যন 80 টকাটো লৈ তো আজি ভিডিঅ'টো এনেকুৱাকৈ আছিলে ধুনীয়াকৈ ফুৰি আহিলোঁ তাৰপিছত আৰু মাংসত গ'ল 1400 টকা মই কি কৰিম তাৰপিছত তোমাৰ ভিডিঅ'টো এনেকৈ সামৰি মাৰিছোঁ ভিডিঅ' চাই কেনেকুৱা পালে 300 টকা কমেণ্টৰ যোগেদি দিলে আৰু ৰুটি বনাই গ'ল তাৰপিছত এইপিনে হিচাপ নিকাচ হৈ আছে ধুনীয়াকৈ 200 টকা ল'লে তাকে কৈ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ প্লেচটো 200 টকা 80 টকা পাৰ্কিং ল'লে আৰু ধুনীয়া এটা ভিডিঅ' লগ পাব 100 টকাটো আটা 2 কেজি জয় হিন্দ জয় অসম লিভ ইউৰ লাইফ লিভ ইউৰ ড্ৰিম টোটেল কিমান হ'ল